মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ পাঠ্যপুথিত থকা বৰগীতটিৰ এটি পদৰ ব্যাখ্যা আগবঢ়ালোঁ। পদটি হ'ল সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰো মহিমা। পদফাঁকি মহাপুৰুষ মাধৱদেৱ বিৰচিত হৰি হেৰৰে বা পখিলো শৰণে শীৰ্ষক বৰগীতটিৰ পৰা লোৱা হৈছে। পদটিৰ জৰিয়তে মহাপুৰুষজনাই হৰিৰ মহিমা আৰু তেওঁৰ প্ৰতি ভক্তি নিবেদনৰ প্ৰসংগ উত্থাপন কৰিছে। হৰিৰ মহিমা অপাৰ, হৰিৰ চৰণত শৰণ লৈ সংসাৰৰ মায়া বান্ধনৰ পৰা জীৱই মুক্তি লাভ কৰে। নিৰাকাৰ ভগৱান সমস্ত জগততে বিৰাজমান, কিন্তু তেওঁৰ মহিমা বুজাটো মহা যোগীসকলৰ বাবেও অসম্ভৱ। সহস্ৰ মুখৰ গৰাকী অনন্ত নাগেও তেওঁৰ গুণ গাই শেষ কৰিব নোৱাৰে। পৰম জ্ঞানীসকলে বিচাৰি নোপোৱা হৰিৰ মহিমা বুজাটো মাধৱদেৱৰ বাবে কঠিন বুলিছে। সেয়ে তেওঁ নিজকে অধম বুলি কৈ দাস্যভাৱেৰে ভগৱানৰ শৰণাপন্ন হৈছে। ছাত্ৰ-ছাত্ৰীসকল, এই পদফাঁকি 2022 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল।